আজিৰ প্ৰথমটো খবৰ হৈছে ৩১ জুলাইলৈ দেশৰ শিক্ষানুষ্ঠান বন্ধ। এই ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। বিদ্যালয় মহাবিদ্যালয়কে ধৰি দেশৰ সকলো শিক্ষানুষ্ঠান অহা ৩১ জুলাই পৰ্যন্ত বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। দেশজুৰি কোভিড-19ৰ সংহাৰী ৰূপ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই নতুন নিৰ্দেশনা জাৰি কৰে। বিভিন্ন ৰাজ্যৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সৈতে আলোচনা মৰ্মে এই সিদ্ধান্ত লোৱা হৈছে। দেশৰ সকলো শিক্ষা প্ৰতিষ্ঠান যোৱা 16 মাৰ্চৰ পৰা বন্ধ হৈ আছে। উল্লেখযোগ্য যে আনলক 1ৰ নীতি নিৰ্দেশনাতে উল্লেখ কৰা হৈছিল যে সকলো পক্ষৰ সৈতে আলোচনা কৰি শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আনহাতে কোভিড-19ৰ নীতি নিৰ্দেশনা মানি চলা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰশিক্ষণ কেন্দ্ৰসমূহ 15 জুলাইৰ পৰা খোলাৰ অনুমতি দিয়া হয়। ইফালে নিট আৰু JEE মেইন সন্দৰ্ভত চৰকাৰে কোনো নিৰ্দেশনা জাৰি কৰা নাই। 15 লাখ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব লগা এই দুই পৰীক্ষা 18 জুলাইৰ পৰা 26 জুলাইলৈ অনুষ্ঠিত হোৱাৰ কথা আছে। তাৰ পাছৰ খবৰটো হৈছে দেশৰ 80 কোটি লোকে নৱেম্বৰলৈ লাভ কৰিব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ বিনামূলীয়া চাউল অথবা ঘেঁহু। কৰোনা মহামাৰীৰ সংকটৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক সম্বোধন কৰে। ৰাষ্ট্ৰক সম্বোধিত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে আনলক 2ত জনসাধাৰণৰ কৰোনাৰ সম্পৰ্কে সজাগতা হ্ৰাস পোৱা বিষয়ত উদ্বেগ প্ৰকাশ কৰে। সকলোকে এই জটিল সময়ত স্বাস্থ্যসন্মত নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰি 130 কোটি জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ বাবে চলি থকা অভিযানত চৰকাৰক সহায় কৰাৰ বাবে আহ্বান জনায়। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰোনাৰ সংক্ৰমণৰ সময়ত আগন্তুক উৎসৱৰ সময়ছোৱা যাতে দেশৰ নাগৰিকসকল লঘোণে থাকিবলগীয়া নহয়, সেই উদ্দেশ্যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনি নৱেম্বৰ মাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। এই আঁচনিৰ অধীনত ভাৰতৰ মুঠ 80 কোটি লোকে আগন্তুক 5 মাহৰ বাবেও প্ৰতিগৰাকী সদস্যৰ বিপৰীতে 5 কিলো চাউল অথবা 5 কিলো ঘেঁহু আৰু প্ৰতিটো পৰিয়াললৈ 1 কিলোকৈ ডাল বিনামূলীয়াকৈ আগবঢ়োৱা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। পৰিয়ালসমূহে এই সময়ত 1 কিলোকৈ মটৰো লাভ কৰিব। নৱেম্বৰলৈ চলিবলগীয়া প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ বাবে চৰকাৰৰ মুঠ 1.5 লাখ কোটি টকা ব্যয় হ'ব বুলি মোদীয়ে উল্লেখ কৰে। ভাৰতৰ গৰীব কল্যাণ যোজনাৰ অধীনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ 1.5 গুণ তথা ব্ৰিটেইনৰ জনসংখ্যাৰ 12 গুণ লোকক দেশত খাদ্যৰ যোগান ধৰা হৈছে আৰু হ'ব বুলিও নৰেন্দ্ৰ মোদীয়ে কয়। তাৰ পাছৰ খবৰটো হৈছে গভীৰভাৱে উদ্বিগ্ন টিকটক সহ 59টা এপছ নিষিদ্ধকৰণৰ পিছত চীনৰ প্ৰতিক্ৰিয়া। ভাৰতে চীনা এপছ নিষিদ্ধ কৰাৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে চীনে। উল্লেখযোগ্য যে কালি ভাৰতে টিকটক সহ 59টা চীনৰ এণ্ড্ৰইড এপছ নিষিদ্ধ কৰিছিল। নতুন দিল্লীৰ এই সিদ্ধান্তৰ পিছতে মঙলবাৰে চীনৰ বৈদেশিক মন্ত্ৰালয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয়। সোমবাৰে টিকটক, UC ব্ৰাউজাৰ, শ্বেয়াৰ ইট, উইচাট, কেম স্কেনাৰ আদি কৰি 59টা চীনা এপছ কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰাৰ পিছত দুই দেশৰ মাজত ডিজিটেল উত্তেজনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ দাবী যে ভাৰতৰ সুৰক্ষা, সংহতি, নিৰাপত্তা ও সাৰ্বভৌমত্ব ৰক্ষা আৰু দেশৰ সাধাৰণ মানুহৰ তথ্যৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই এপবোৰ লগতে অনলাইন শ্বপিং ছাইট, আলিবাবা, টেনচেণ্ট আদি একাধিক সংস্থাকো নিষিদ্ধ কৰা হৈছে। ভাৰতে চীনৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক চলাইছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ জাও লিজিয়ায়ে সংবাদ এজেন্সি ৰয়টাৰক কয়, চীন এই ঘটনাটোক লৈ গভীৰভাৱে উদ্বিগ্ন। ইফালে কেন্দ্ৰীয় চৰকাৰে 59টা এপ নিষিদ্ধ কৰাৰ লগতে সংশ্লিষ্ট সংস্থাবোৰৰ পৰা বিস্তাৰিতভাৱে ব্যাখ্যা বিচাৰিছে। জনপ্ৰিয় ভিডিঅ' এপ টিকটকে দাবী কৰিছে যে দেশৰ গ্ৰাহকৰ কোনো তথ্য বিদেশ তথা চীনৰ হাতত তুলি দিয়া নাই। তেওঁলোকে ভাৰত চৰকাৰৰ সকলো নিয়ম আৰু নিৰ্দেশনা মানি আহিছে আৰু চলিব বুলিও কয়। তাৰ পাছৰ খবৰটো হৈছে 31 জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা। 31 জুলাইলৈ বন্ধ থাকিব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা, লগতে বন্ধ থাকিব ৰেল আৰু মেট্ৰ' ৰেল সেৱা। কণ্টেইনমেণ্ট জ'নসমূহত 31 জুলাইলৈ অব্যাহত থাকিব লকডাউন। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত নীতি নিৰ্দেশনা জাৰি কৰিছে। যি সময়ত জনসাধাৰণ পূৰ্বতকৈ অধিক সজাগ আৰু সচেতন হ'ব লাগিছিল, সেই সময়ত কৰোনাক লৈ কোনো লোক অধিক সচেতন হোৱা পৰিলক্ষিত হোৱা নাই। তেওঁ লগতে কয় যে এতিয়াও কৰোনাক চম্ভালিব পৰা পৰ্যায়ত আছে দেশ। সঠিক সময়ত লোৱা সিদ্ধান্ত আৰু লকডাউনে ভাৰতত লক্ষাধিক লোকৰ জীৱন বচালে। পূৰ্বতকৈও অধিক সচেতন আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তাৰ পাছৰ খবৰটো হৈছে ৰাজধানী দিল্লীত প্লাজমা বেংক স্থাপন কৰিব চৰকাৰে। কোভিড-19ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিততে ৰাজধানীত নতুন দিল্লীত প্লাজমা বেংক স্থাপন কৰিব আপ চৰকাৰে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি এই কথা সংবাদমেলযোগে ঘোষণা কৰিছে। ঘাতক কোভিড-19ৰ বিৰুদ্ধে যুঁজিবলৈ প্লাজমা বেংক স্থাপন কৰাৰ ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে
কয় যে কোভিড-19ত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলক আন ৰোগীক সহায়ৰ বাবে প্লাজমা দান কৰিব পাৰে। দিল্লী চৰকাৰে এই প্লাজমা বেংকটো বসন্ত কুঞ্জৰ ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বিলিয়াৰী ছায়েন্সত স্থাপন কৰিব। কৰোনাত আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগীয়ে আন ৰোগীক সহায় কৰাৰ বাবে প্লাজমা দান কৰিলে ভগৱানক প্ৰকৃত সেৱা কৰা হ'ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 জুলাইৰ পৰা আনলক 2 কেন্দ্ৰীয় চৰকাৰে অহা 1 জুলাইৰ পৰা সমগ্ৰ দেশতে আনলক 2 ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰালয়ে আজি নিশা আনলক 2ৰ নীতি নিৰ্দেশনাসমূহ জাৰি কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশতে 31 জুলাইলৈকে স্কুল কলেজকে ধৰি সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব। ইয়াৰ উপৰি মেট্ৰ', ৰেল সেৱা, চিনেমা হল, জিমনেছিয়াম আৰু বাৰসমূহ 31 জুলাইলৈকে বন্ধ থাকিব বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে আনলক 1ৰ কাইলৈ অন্ত পৰিব। নতুন নীতি নিৰ্দেশনা অনুসৰি সমগ্ৰ দেশতে কোচিং প্ৰতিষ্ঠান, আমোদ প্ৰমোদৰ উদ্যান, প্ৰেক্ষাগৃহ, ছুইমিং পুল আদিত থকা নিষেধাজ্ঞা অহা মাহতো অব্যাহত থাকিব। একেদৰে ৰাজহুৱা অনুষ্ঠান, সামাজিক ৰাজনৈতিক ক্ৰিয়ানুষ্ঠানৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা 31 জুলাইলৈকে অব্যাহত থাকিব বুলি নীতি নিৰ্দেশনাত কোৱা হৈছে। পৰিস্থিতি পৰ্যালোচনা কৰি এইবিলাক খোলাৰ সম্পৰ্কত সিদ্ধান্ত লোৱা হ'ব বুলি গৃহ মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। আনহাতে যাত্ৰীবাহী ৰেল সেৱা আৰু বিমানৰ ঘৰুৱা উৰণ পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব। আনহাতে বিমানৰ আন্তঃৰাষ্ট্ৰীয় উৰণৰ অনুমতি দিয়া হোৱা নাই। ইফালে স্থানীয় প্ৰশাসনে ঘোষণা কৰা কণ্টেইনমেণ্ট জ'নসমূহত অতি কঠোৰভাৱে লকডাউন অব্যাহত থাকিব। তাৰ পাছৰ খবৰটো হৈছে ভাৰতত বন্ধ কৰিবনে টিকটক। এই সন্দৰ্ভত টিকটক কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা। ভাৰত চীনৰ সংঘাতৰ পৰিণতি স্বৰূপে যোৱা সোমবাৰে ভাৰতে 59টা চীনা এপছ ভাৰতত নিষিদ্ধ কৰিছে। ইয়াকে লৈ ভাৰতৰ বিভিন্ন মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ভাৰত চৰকাৰৰ নিৰ্দেশক লৈ শেহতীয়াকৈ টিকটক কৰ্তৃপক্ষই তেওঁলোকৰ মতামত দাঙি ধৰিছে। টিকটক কৰ্তৃপক্ষই জনাইছে যে ভাৰত চৰকাৰৰ যি নিৰ্দেশনা তাক পালন কৰাৰ বাবে সকলো প্ৰক্ৰিয়া আগবঢ়াইছে তেওঁলোকে। ইতিমধ্যে গুগল প্লে ষ্ট'ৰ আৰু আইফোনৰ পৰা টিকটক আঁতৰোৱা হৈছে। টিকটকে লগতে কয় যে টিকটক ব্যৱহাৰ কৰা কোনো ভাৰতীয় তথ্য আমি অন্য দেশৰ চৰকাৰ বা চীনা চৰকাৰক টিকটকে অৱগত কৰা নাই। তথাপিও ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ অনুসৰিয়েই তেওঁলোকে সকলো কাম কৰি গৈছে বুলি মন্তব্য কৰে টিকটক কৰ্তৃপক্ষই। তাৰ পাছৰ খবৰটো হৈছে ৰাজ্যিক কেবিনেটৰ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সোমবাৰে প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সোমবাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ হৈছে আত্মনিৰ্ভৰশীল অসমৰ লক্ষ্য ত্বৰান্বিত কৰাৰ বাবে সোমবাৰৰ কেবিনেটত MSME অৰ্ডিনেন্সত অনুমোদন জনায়। এই অধ্যাদেশ অনুসৰি MSME খণ্ডৰ কোনো উদ্যোগীয়ে উদ্যোগ স্থাপন কৰাৰ বাবে অহা 3 বছৰলৈ কোনো বিভাগৰ পৰা অনুমোদন ল'ব নালাগে। মাথো উদ্যোগ বিভাগৰ আয়ুক্তক আবেদনৰ জৰিয়তে এই বিষয়ে জনাব লাগিব। কিন্তু শক্তি আৰু অগ্নি নিৰ্বাপনৰ দিশত 2 মাহৰ ভিতৰত অনুমোদন ল'ব লাগিব। সোমবাৰৰ মন্ত্ৰীমণ্ডলীৰ বৈঠকে যোগীঘোপাস্থিত অশোক পেপাৰ মিলৰ 200 বিঘা ভূমিত ইণ্টাৰনেশ্যনেল মাল্টি মডেল লজিষ্টিক হাব নিৰ্মাণৰ বাবে NHIDC এলক প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। এই মাল্টি মডেল লজিষ্টিক হাব দেশৰ ভিতৰতে সৰ্বপ্ৰথম। গ্ৰামাঞ্চলৰ বিভিন্ন খণ্ডৰ উন্নয়নমূলক কাম কাজ খৰতকীয়া কৰাৰ উদ্দেশ্যে নাবাৰ্ডৰ পৰা 338.28 কোটি টকা ঋণ গ্ৰহণত অনুমোদন জনায়। GST অৰ্ডিনেন্সত সোমবাৰৰ কেবিনেটে অনুমোদন জনায়। ইয়াৰ অধীনত কোভিড-19ৰ বাবে GST ৰিটাৰ্ণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰীমণ্ডলীৰ বৈঠকে পঞ্চায়তক বিত্ত আয়োগৰ অনুদান নিম্নোক্ত ধৰণে ব্যয় কৰাৰ বাবে অনুমোদন জনায়। সেই অনুসৰি গাঁও পঞ্চায়তে 70%, আঞ্চলিক পঞ্চায়তে 15% আৰু জিলা পৰিষদে 15% ব্যয় কৰিব পাৰিব। খনিৰ ক্ষেত্ৰত আৰ্নেষ্ট মানি ডিপোজিট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। এই অনুসৰি সাধাৰণ শ্ৰেণীৰ বাবে এই ডিপোজিট 0.5% আৰু অনুসূচিত জাতি বা জনজাতিৰ বাবে 0.25% কৰা হয়। অসম ভৱনৰ কৰ্মচাৰীসকলৰ বাবে নতুন সেৱা বিধিত অনুমোদন জনায়। সেই অনুসৰি বিভিন্ন ঠাইত থকা অসম ভৱনৰ কৰ্মচাৰীসকলৰ বদলি সম্ভৱ হৈ উঠিব। বেংগল আগ্ৰা এণ্ড আছাম চিভিল কোড এক্ট 1887 সংশোধনীত অনুমোদন জনায়। এই সংশোধনী অনুসৰি নিম্ন আদালতৰ গোচৰসমূহক বিত্তীয় আওতা পূৰ্বৰ 50,000 টকাৰ পৰা 10 লাখ টকালৈ বৃদ্ধি কৰা হয়। আছাম কলেজ এমপ্লয়িজ এক্ট 2005 সংশোধনত অনুমোদন জনায়। এই অনুসৰি পূৰ্বে আদায় লোৱা CPFৰ ধন 6 মাহৰ ভিতৰত ঘূৰাই দিয়াৰ কৰ্মচাৰীসকলে পেঞ্চন প্ৰাপ্তিৰ দিশত গ্ৰহণযোগ্যতা লাভ কৰিব। শিক্ষাবৰ্ষ পূৰ্বতে থকা জানুৱাৰীৰ পৰা ডিচেম্বৰৰ পৰিৱৰ্তে এপ্ৰিলৰ পৰা মাৰ্চলৈ সলনি কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তক সোমবাৰৰ কেবিনেটে অনুমোদন জনায়। ভাল খবৰ, কৰোনাৰ প্ৰথমটো ভাৰতীয় ভেকচিন প্ৰস্তুত। জুলাইতে আৰম্ভ হ'ব মানৱ পৰীক্ষণ। কৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে এটা ভাল খবৰ, ভাৰতত কোভিড-19ৰ প্ৰথমটো ভেকচিন প্ৰস্তুত কৰি তোলা হৈছে। ভাৰত বায়'টেক নামৰ কোম্পানীটোৱে কোভাক্সিন নামেৰে এই ভেকচিনটো প্ৰস্তুত কৰি তুলিছে। ভাল খবৰটো হৈছে যে এই ভেকচিনৰ মানৱ পৰীক্ষণৰ বাবে অনুমতি দিয়া হৈছে। সোমবাৰে ড্ৰাগ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াই ভাৰত বায়'টেকক এই অনুমতি প্ৰদান কৰে। ভাৰত বায়'টেক হায়দৰাবাদৰ এটা ফাৰ্মা কোম্পানী।
কোম্পানীটোৱে DCGIৰ পৰা মানৱ পৰীক্ষণৰ বাবে অনুমতি লাভ কৰাৰ কথা জানিবলৈ দিছে। কোম্পানীটোৱে জানিবলৈ দিয়া মতে জুলাইৰ প্ৰথম সপ্তাহতে এই পৰীক্ষণ আৰম্ভ কৰা হ'ব। ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰত বায়'টেক পুৰণি অভিজ্ঞতা সম্পন্ন কোম্পানী। ইয়াৰ পূৰ্বে কোম্পানীটোৱে পলিঅ', ৰেবিজ, ৰোটা ভাইৰাছ, জাপানী এনকেফেলাইটিছ, চিকনগুনিয়া আৰু জিকা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিছিল। ভাৰত বায়'টেক প্ৰস্তুত কৰা কোভাভেক্সিন প্ৰথমটো স্বদেশী ভেকচিন। কোম্পানীটোৱে প্ৰি ক্লিনিকেল ষ্টাডিজ আৰু হিউমেন ৰেছপন্সৰ প্ৰতিবেদন চৰকাৰৰ হাতত দাখিল কৰিছে। ইয়াৰ পাছতে DCGI আৰু স্বাস্থ্য মন্ত্ৰালয়ে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণত অনুমতি দিয়ে। এতিয়া জুলাই মাহতে গোটেই দেশতে এই ভেকচিনৰ মানৱ পৰীক্ষণ আৰম্ভ কৰা হ'ব। কোভাক্সিনৰ সফল পৰীক্ষণ সম্পন্ন হ'লে ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ দিশত এটা গুৰুত্বপূৰ্ণ উদ্ভাৱন হিচাপে পৰিগণিত হ'ব। তাৰ পাছৰ খবৰটো হৈছে চীনত পোৱা গৈছে ভয়ংকৰ নতুন স্বাইন ফ্লুৰ সন্ধান, পুনৰ মহামাৰীৰ আশংকা। গৱেষকসকলে চীনত এবিধ নতুন স্বাইন ফ্লু বিচাৰি পাইছে। এইটোৱে কৰোনা মহামাৰীৰ সংকট বৃদ্ধি কৰাৰ সম্ভাৱনা দেখা গৈছে। আমেৰিকাৰ ছায়েন্স জাৰ্নেল PNASত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। সন্ধান লাভ কৰা এই নতুন স্বাইন ফ্লু ৰোগ 2009ত গোটেই বিশ্বত বিয়পি পৰা H1N1 স্বাইন ফ্লুৰে বংশজ বুলি কোৱা হৈছে। অৱশ্যে এই নতুন স্বাইন ফ্লু অধিক বিপদজনক বুলি কোৱা হৈছে। চীনৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যনৰ বিজ্ঞানীসকলে কৈছে যে এই নতুন স্বাইন ফ্লু ইমান শক্তিশালী যে ই মানুহক গুৰুতৰভাৱে অসুস্থ কৰি তুলিব পাৰে। বিজ্ঞানীসকলে আশংকা কৰিছে যে কৰোনা মহামাৰীৰ সময়তে যদি এই নতুন স্বাইন ফ্লুৰ সংক্ৰমণ ঘটে তেতিয়াহ'লে বহু ডাঙৰ সংকটৰ সৃষ্টি হ'ব। এই নতুন স্বাইন ফ্লুৰ নাম হৈছে G4। চীনৰ বিজ্ঞানীসকলে ইয়াৰ সন্ধানত 2011ৰ পৰা 2018লৈকে গৱেষণা কৰিছে। উক্ত সময়ছোৱাত বিজ্ঞানীসকলে চীনৰ 10খন ৰাজ্যৰ পৰা 30,000 গাহৰিৰ নাকৰ পৰা স্বাব সংগ্ৰহ কৰি পৰীক্ষা কৰিছিল। বিজ্ঞানীসকলে পৰীক্ষাত লাভ কৰা 179 বিধ স্বাইন ফ্লুৰ ভিতৰত G4 বেছিভাগ গাহৰিৰ মাজতে লাভ কৰে। ইয়াৰ পাছতে বিজ্ঞানীসকলে G4ৰ ওপৰত অধ্যয়ন আৰম্ভ কৰে। অধ্যয়নত পোৱা যায় যে নতুন স্বাইন ফ্লু G4 মানুহক দ্ৰুতভাৱে আৰু গুৰুতৰভাৱে সংক্ৰমিত কৰিব পাৰে, অৰ্থাৎ বহু ক্ষিপ্ৰতাৰে ই মানুহৰ মাজত মহামাৰীৰ ৰূপ ধাৰণ কৰিব পাৰে। বিজ্ঞানীসকলে দাবী কৰা মতে চীনত গাহৰিৰ ফাৰ্মত কাম কৰা প্ৰতি 10জন লোকৰ ভিতৰত এজনৰ মাজত G4ৰ সংক্ৰমণ পোৱা গৈছে। বিজ্ঞানীসকলে এই লোকসকলৰ এণ্টিবডি টেষ্ট কৰাৰ পাছত ইয়াৰ সংক্ৰমণৰ কথা ধৰা পৰে। বিজ্ঞানীসকলে দাবী কৰা মতে চীনৰ জনসংখ্যাৰ প্ৰায় 4.4% লোক G4 দ্বাৰা ইতিমধ্যে সংক্ৰমিত হৈছে। অৱশ্যে এই ফ্লু মানুহৰ পৰা মানুহৰ শৰীৰলৈ বিয়পাৰ প্ৰমাণ পোৱা গৈছে। এই বিষয়ত এতিয়াও অধ্যয়ন চলি আছে। চীনৰ বিজ্ঞানীসকলে তেওঁলোকৰ প্ৰতিবেদন উল্লেখ কৰা মতে যদিহে G4 মানুহৰ পৰা মানুহলৈ হুঁচৰিবলৈ আৰম্ভ কৰে তেতিয়া এই মহামাৰী ভয়ংকৰ হৈ পৰিব। এইখিনিয়ে আছিল আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ খবৰ।